চিৰাং জিলাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত একদং বগীদৰাত গুণ্ড বাহিনীৰ দ্বাৰা 4জন লোকক নিৰ্মমভাৱে আক্ৰমণ কৰাৰ ঘটনাৰ তথ্য পোহৰলৈ আহিছে। আৰু স্বামীৰ দ্বাৰা পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাক কেন্দ্ৰ কৰি এতিয়া এই ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি স্থানীয় তমছেৰ আলী পুত্ৰ হাফিজুৰ ৰহমানে পত্নী জবেদা খাতুনক দীৰ্ঘদিনৰ পৰা নিৰ্যাতন চলাই আহিছে। বিগত 2 মে'ত পত্নীৰ গাৰ কাপোৰ খুলি কাপোৰসমূহ পেট্ৰল ঢালি জ্বলাই দি হাত বান্ধি ৰাজপথত উলংঘ কৰি শাৰীৰিক নিৰ্যাতন চলায়। জবেদাৰ জ্যেষ্ঠ ভাতৃয়ে ভক্তিক কৰা এনে অমানৱীয় নিৰ্যাতনৰ বাবে ভনী জোৱাই হাফিজুৰ ৰহমানক দুটা চৰ দিয়াক কেন্দ্ৰ কৰি লংকাকাণ্ডৰ সূত্ৰপাত হয়। আৰু হাফিজুৰ ৰহমানৰ নেতৃত্বত 10-12জনীয়া এটা গুণ্ডা বাহিনীৰ দলে ৰড, লাঠি, কুঠাৰ আদিৰে বোৱাৰীগৰাকীক আত্মীয়ৰ 4জনক উপৰ্যুপৰি আক্ৰমণ কৰে। আৰু ঘটনাত 3গৰাকী গুৰুতৰভাৱে আহত হয়। ইয়াৰে এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। আৰু ঘটনাৰ সন্দৰ্ভত পানবাৰী থানাত এজাহাৰ দাখিল কৰিছে যদিও পানবাৰী থানা আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত বিষ্টি মহকুমা আৰক্ষী বিষয়া শেখৰ জ্যোতি ৰয়ক ঘটনাৰ সবিশেষ অৱগত কৰোৱাত আৰক্ষী বিষয়া এগৰাকীৰ তৎপৰতাত আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰাৰ লগতে মূল অভিযুক্ত তথা স্বামী হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। কিন্তু বাকী আন অভিযুক্তসকল বৰ্তমানৰ পলাতক অৱস্থাত আছে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত। ঘটনাৰ লগত জড়িত আটাইকেইজনক দোষীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহাৰ বাবে দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে। হৈছে 2 বছৰমান ধৰি ভালে গৈছে। পিছত কেইবছৰমান আগতে বহুত মোক নানান ধৰণৰ জ্বালা যন্ত্ৰণা অত্যাচাৰ কৰি থাকে। পিছত এই 2.5 বছৰমান আগতে মোক একদিন কোবাই দাঁত এটা ভাঙি দিলে। পিছত এই ঈদৰ আগৰ দিনা মোক বৰপেটা ৰোডত কাপোৰ কিনিবলৈ কৈছিল। মই ওলাইছিলোঁ যাবলৈ। তেতিয়া মোৰ লগত 2000 টকা আছিল। সি এইটো ল'বলৈ যাব কৈছে। মই কৈছোঁ এইটো টকা কিবা বাকী কাম আছে ঘৰৰ, খেতি বাতিত সাৰ পানী দিছোঁ, এইটো বাকী পইচা দিম, সেইটো পইচা দি মই কাপোৰ নলওঁ। এইটো কোৱাৰ লগে লগে চুকেছৰ পৰা যিমান কাপোৰ কানি আছিল চোতালত দি পেট্ৰল লগাই দি পুৰি দিলে। পিছত মোৰ শৰীৰত যিটো কাপোৰ আছিল এইটোও টানি লৈ জুইত পুৰি দিলে। পিছত আৰু এটা কাপোৰ পিন্ধিছোঁ, এইটোও টানি লৈ পুৰি দিছে। তাৰপিছত ৰছীৰে হাত বান্ধি বাহিৰত উলিয়াইছে। উলংগ অৱস্থাতে বহুত মাৰধৰ কৰিছে। মোৰ হাজবেণ্ডে হাফিজুৰ ৰহমান। মই আৰক্ষীৰ কাষ চাপিছিলোঁ যদিও তেওঁলোকে কোনো ধৰণৰ ভূমিকা দিয়া নাই। আমাৰ OC ছাৰে। পিছত মই SDPO ছাৰৰ ওচৰত যাই আহ্বান কৰিছিলোঁ। পিছত সি মোক ভালে দিছিল। পিছত মই পানবাৰী আৰক্ষী থানাত এজাহাৰ লিখিছিলোঁ। OC সোণাউল্লাহ ছাৰে কেছ দিছোঁ। পিছত সি তদন্ত কৰি মোক ভালে সহায় কৰিছে। মোৰ স্বামী হাজবেণ্ডক এৰেষ্ট কৰিছে। এতিয়া আমাক ন্যায় লাগে আৰু কেইবাজন আসামী আছে তাক ধৰিব লাগে। মোৰ ভণ্টি জবেদা খাতুনক মই বিয়া দিছিলোঁ একে গাঁৱৰে তমছেৰ আলীৰ ল'ৰা হাফিজুৰ ৰহমানৰ লগত। তেওঁক মোৰ ভণ্টিক বহুত দিনৰে পৰা অত্যাচাৰ কৰি আহিছে, মানসিক অত্যাচাৰ বহুত অত্যাচাৰ কৰি আহিছে। কিন্তু অত্যাচাৰ কৰাৰ পাছতো যোৱা 2-5 তাৰিখে মোৰ ভণ্টিক মানে শৰীৰৰ কাপোৰ কানি উলংঘ কৰি ঘৰৰ পৰা মানে কোবাই ৰাস্তাত লৈ গৈছিল। তাতেও কোবাইছে। কোবোৱাৰ পিছত মই দাদা হিচাপত তেওঁৰ ঘৰত গৈ হাফিজুৰক বুজোৱাৰ পিছত হাফিজুৰৰ লগত তৰ্ক বিতৰ্ক হোৱাৰ পিছত হাফিজুৰক শাসন হিচাপত 2টামান থাপ্পৰ দিছোঁ মই। থাপ্পৰ দিয়াৰ পিছত তেওঁ কি কৰিলে, গুণ্ডা বাহিনী লগাই আমাক, মোৰ ল'ৰাক আৰু মোৰ 2টা ভাইক এনেকুৱা মাৰধৰ কৰিলে। ৰড কুঠাৰেৰে হাত ভৰি ভাঙি তেওঁলোকে মানে অৱস্থা একেবাৰে বেয়া কৰিলে। এতিয়া মই মানে চৰকাৰৰ ওপৰত আবেদন জনাওঁ যে মোক যাতে ন্যায় তদন্ত পাওঁ। আৰু এটা কথা, মই ইয়াৰ পিছত পানবাৰী থানালৈ যাওঁ। পানবাৰী থানাত যোৱাৰ পিছত
মই পানবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত এজাহাৰ দিবলৈ গৈছিলোঁ। এজাহাৰ তেওঁলোকে লোৱা নাছিলে। তাৰপিছত মই বিজনী SDPO ছাৰৰ ওচৰত গৈ তেওঁক কথাবিলাক ভালকৈ কোৱাৰ পিছত তেওঁ মোৰ আবেদনটো গ্ৰহণ কৰি সোণাৱাল্লা ছাৰক কেছটো গ্ৰহণ কৰিবলৈ কয়। সোণাৱাল্লা ছাৰে তেওঁ ভালমতে আমাক তদন্ত কৰি 1 নম্বৰ আসামী হাফিজুৰ